হৈছে এটাৰ পিছত আনটাকৈ ভয়ংকৰ ঘটনা এইবাৰ পূজাৰীয়ে সংগঠিত কৰিলে অতিকৈ নিৰ্লজ্জ আৰু জঘন্য ঘটনা ডিফুত এইবাৰ পূজাৰীয়ে সংগঠিত কৰিলে ভয়ংকৰ কাণ্ড একাংশ লোকৰ হৈছে কি এইবিলাক আসলতে মানুহ বুলি কোৱাৰ যোগ্য নহয় 10 বছৰীয়া নাবালিকাৰ হৈতে ভয়ংকৰ কাণ্ড সংগঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে খনসিং ৰংহাং নামৰ পূজাৰীজনৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে হামৰেনৰ পৰা ডিফুলৈ গৈছিলে পূজা কৰিবলৈ গৈছিলে আৰু নিখাই গৃহস্থৰ ঘৰত থকাৰ সময়ত এই ভয়ংকৰ ঘটনা পূজাৰীয়ে সংগঠিত কৰিছে কল্পনা কৰক কি পৰ্যায়ত একাংশ মানুহৰ মানসিকতা এতিয়া হলনি হৈছে পূজাৰী খনসিং ৰংহাঙক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু জনতাই ৰাজ্যজুৰি দাবী কৰিছে চৰকাৰক দাবী উত্থাপন কৰিছে যে এনেকুৱা নৰপিখাচ বিলাকৰ পৰা কঠোৰৰ পৰা কঠোৰ শাস্তি ল'ব লাগে হামৰেনৰ পৰা ডিফুলৈ গৈছিলে তাত এই ঘটনা সংগঠিত হৈছিলে এহেতি আসলতে মানুহ বুলি কোৱাৰ যোগ্য নহয় কেতিয়াবা ঢিঙত হ'ব কেতিয়াবা ডিফুত হ'ব এবাৰ পূজাৰীয়ে এই ঘটনা সংগঠিত কৰিছে পূজাৰীক গ্ৰেপ্তাৰ কৰা হৈছে কালিয়ে এই ঘটনা সংগঠিত হৈছিলে কল্পনা কৰক পূজা কৰিবলৈ কিমান আস্থা বিশ্বাসত এগৰাকী ব্যক্তিক মতা হয় ভগৱানৰ দূত বুলি ভাবা হয় আৰু এইবিলাক এই নৰপিখাচ এই পাখণ্ডবিলাকে এনেকুৱা জঘন্য আৰু বৰ্বৰ ঘটনা সংগঠিত কৰি আছে ৰাজ্যত এই মানুহবিলাকৰ ওপৰতো আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে ইতিমধ্যে পূজাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী থানালৈ লৈ অহা হৈছে কালিৰ দিনতে এই ঘটনা সংগঠিত হৈছিলে ঘটনা গাত দিয়াৰ চেষ্টা কৰা হৈছিলে কিন্তু অৱশেষত যেতিয়া সেই 10 বছৰীয়া কণমানিগৰাকীয়ে আৰু পৰিয়ালৰ লোকক এই কথা বৰ্ণনা কৰিলে পৰিয়ালৰ লোকে উত্তম মধ্যম দি পূজাৰীক গতাই দিছে সমগ্ৰ ঘটনাক লৈ আৰক্ষী তদন্ত অব্যাহত আছে পূজাৰীটোক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এনেকুৱা ঘটনা ৰাজ্যত প্ৰতিটো প্ৰান্ততেই এটাৰ পিছত আনটাকৈ সংগঠিত হৈ আছে কিছু সময় পূৰ্বে গুসাইগাঁৱত এতিয়া ডিফুত এই ঘটনা সংগঠিত হৈছে আৰু এনেকুৱা প্ৰতিটো ব্যক্তিক এদিন মানুহ বুলি কোৱাৰ যোগ্য নহয় কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে আৰু এই ঘটনা এতিয়া ৰাজ্য কপাই যোৱা পৰিলক্ষিত হৈছে আৰক্ষীৰ মন্তব্য আহি পৰিছে মন্তব্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যোৱাকালিৰ ঘটনা হয় আজিৰ ঘটনা নহয় যোৱাকালি এনেকুৱা ধৰণৰ এটা ইনফৰমেশ্যন আহিছিল এটেম্প টু ৰেপ এটা কিবা হৈছে বুলি তাৰপিছতে ভিক্টিমগৰাকীক ইতিমধ্যে আমি পৰীক্ষা কৰিছোঁ আৰু যিজন মূল অভিযুক্ত বুলি উল্লেখ কৰা আছে তেখেতকো আমি কৰায়ত্ব কৰিছোঁ আৰু এইটো বিহিত ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে যোৱাকালিৰ ঘটনা হয় আজিৰ ঘটনা নহয় যোৱাকালি এনেকুৱা ধৰণৰ এটা ইনফৰমেশ্যন আহিছিল এটেম্প টু ৰেপ এটা কিবা হৈছে বুলি তাৰপিছতে ভিক্টিমগৰাকীক ইতিমধ্যে আমি পৰীক্ষা কৰিছোঁ আৰু যিজন মূল অভিযুক্ত বুলি উল্লেখ কৰা আছে তেখেতকো আমি কৰায়ত্ব কৰিছোঁ আৰু এইটো বিহিত ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে ভিক্টিমগৰাকীক ইতিমধ্যে আমি পৰীক্ষা কৰিছোঁ আৰু যিজন মূল অভিযুক্ত বুলি উল্লেখ কৰা আছে তেখেতকো আমি কৰায়ত্ব কৰিছোঁ আৰু এইটো বিহিত ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে যোৱাকালিৰ ঘটনা হয় আজিৰ ঘটনা নহয় মন্তব্য শুনিলে আৰক্ষীৰ মন্তব্য আপোনালোকে শুনা পালে এইবাৰ এই ঘটনা সংঘটিত হৈছে ৰাজ্যত প্ৰকৃতপক্ষে হৈছে কি আমি পুনৰবাৰ ফুল প্লেট ব্ৰেকিঙৰ সহায়ত এই খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ এটাৰ পিছত আনটাকৈ ঘটনা ৰাজ্য কঁপাই গৈছে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱাৰ পাছতো একাংশ অপৰাধীৰ মানসিকতা সলনি হোৱা নাই এহেতি এটাৰ পিছত আনটাকৈ এনেকুৱা বৰ ঘটনা সংঘটিত কৰি আছে ইয়াৰ কাৰণ হৈছে একাংশই এই অপৰাধবিলাকক সমৰ্থন কৰিব আহে এই অপৰাধবিলাকক সমৰ্থন কৰিবলৈ একাংশ ওলাই আহে কেতিয়াবা মানৱ অধিকাৰৰ নামত ডাঙৰ কথা কোৱা হয় কেতিয়াবা অপৰাধীবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰে আৰু তাৰ বাবে এনেকুৱা ঘটনা সংঘটিত হৈছে এবাৰ ডিফুত এই ঘটনা সংঘটিত হৈছে পূজাৰীয়ে ঘৰত আহি এই ঘটনা সংঘটিত কৰিছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে কেতিয়ালৈকে এনেকুৱা ঘটনা সংঘটিত হৈ থাকিব কেতিয়াবা কলকাতাত সংঘটিত হয় কেতিয়াবা ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত হৈছে এইবাৰ ডিফুত সংঘটিত হৈছে খনসিং ৰংহাঙক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এই ঘটনাৰ অন্ত কেতিয়া পৰিব আমাৰ ভগ্নীসকল আমাৰ বাইসকল আমাৰ যিসকল মাতৃ আছে তেওঁলোক কেতিয়ালৈকে নিৰ্যাতনৰ সন্মুখীন হৈ থাকিব ইয়াত ডাঙৰ কথা ৰাজ্য কঁপাই গৈছে ভণ্ড পূজাৰীৰ এই ঘটনা আৰু ৰাজ্যত এটাৰ পিছত আনটাকৈ এনেকুৱা যি ঘটনা সংঘটিত হৈছে এই ঘটনাবিলাকৰ ওপৰত আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে মানৱ অধিকাৰৰ কথা কৈ থকা মানুহবিলাকে এই বাতৰিবিলাক চোৱাৰ প্ৰয়োজন যিটো পৰিয়ালত এই ঘটনা সংঘটিত হয় সেই পৰিয়ালটোৱে বুজি পায় যে তেওঁলোকৰ কি হৈছে তেওঁলোকৰ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পিতৃ মাতৃয়ে বুজি পায় ভাতৃসকলে বুজি পায় এবাৰ ঘটনা সংঘটিত হৈছে ডিফুত কিঙৰ ঘটনাৰ চাঞ্চল্য মাৰ যোৱা নাই আজি গুসাইগাঁৱত এনেকুৱা এক ঘটনা সংঘটিত হৈছে আৰু এবাৰ ডিফুত এই ঘটনা সংঘটিত হোৱা পোহৰলৈ আহিছে